দিহানাম কাক বোলে বা দিহানামৰ অৰ্থ কি? দিহানাম দিহানাম কাক বোলে বুলি ক'বলৈ হ'লে যথেষ্টখিনি কথা আহি পৰিব ইয়াত। এতিয়া মূল কথা হৈছে কি, অনুষ্ঠানটোৰ প্ৰথমতে যেতিয়া দিহানাম কাক বোলে এই কথাষাৰ সোধা হৈছে, তাৰ উত্তৰটো দিবলৈ যথেষ্ট জটিল আছে। তথাপিতো আমি এতিয়া বিভিন্ন প্ৰতিযোগিতা মঞ্চত আইসকলে বিশেষভাৱে নাম পৰিৱেশন কৰে, পুৰুষসকলে নাম পৰিৱেশন কৰে। কোনেও হয়তো দিহানামনো কাক বোলে সেই কথাটো কোনো আজিলৈকে বুজি লোৱা নাই। সেইকাৰণে হয়তো নামসমূহত কিছুমান আমি ব্যতিক্ৰম দেখিবলৈ পাওঁ। এতিয়া কথা হ'ল কি, নাম বুলি ক'বলৈ হ'লে আমাৰ নামি অহাটো কোৱা হৈছে, উঠি যাবলৈ কোৱা হোৱা নাই। নাম মানে হৈছে নামি অহা, মানে নামি অহা লোকৰ পৰা নামিবলৈ কৈছে, অহংকাৰ কৰিব নালাগে, অহংকাৰৰ পৰা নামি অহা। ইফালে আমাৰ এখন অভিধান আছে, অভিধান ভাগত অৰ্থটো অলপ বেলেগ ধৰণে লিখা আছে। অভিধানৰ অৰ্থ হৈছে কি, নাম মানে হৈছে পৰিচয়। যেনে মোৰ নাম কৃষ্ণ ভৰালী, তোমাৰ নাম নয়নজ্যোতি কাকতি, আমুকৰ নাম আমুক, তামুকৰ নাম তামুক। নাম মানে হৈছে পৰিচয়। আমাৰ যিহেতু এতিয়া ভগৱন্তৰ নামঘৰত নাম পৰিৱেশন হয় বা কোনো ধৰ্মীয় অনুষ্ঠানত নাম পৰিৱেশন হয়, গতিকে